Good morning. সকলোলৈকে ভোগালী বিহুৰ অলেখ অলেখ শুভকামনা জনাইছোঁ। ৰাতিপুৱাই শুই উঠি আহিছোঁ আৰু ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। চব উঠ পাতিছে। তাৰপিছত ইমান কুঁৱলী দিছে বা ইমান ঠাণ্ডা, তাকে কিন্তু ঠাণ্ডা হ'লে কি উঠিবতো লাগিবই, বিহু যা যোগাৰ কৰিব লাগিবই। আজি হৈছে উৰুকা ভোজ। আমি ক'ত খাওঁ কি কথা দেখাই থাকিম। মাতটো পূৰা বহি যোৱা নিচিনা হৈছে। জাষ্ট উঠি আহিছোঁ, উঠি আহিয়ে ভাবিছোঁ আজি মই আমি দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ক'ত উৰুকাৰ ভোজ খাওঁ, ক'ত কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিছোঁ। আৰু ঠিক আছে, বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি গৈ থাকোঁ। সেই ৰাতিপুৱা শুই উঠিয়ে যি ভিডিঅ' কৰিলোঁ, তাৰপিছত একো ভিডিঅ' কৰিব পৰা নাই। বিহু হয়, একো টাইমেই পোৱা নাই। এই নাৰিকল লাডু এতিয়া বনাব লৈছোঁ। বনোৱা হোৱা নাই মাজতে অকণমান আমাৰ বেটাৰ গাটো বেয়া হৈ গ'ল, চৰ্দি কাহ হৈছিলে, সেইকাৰণে বনোৱা নহ'লে। এতিয়া আজি সেইকাৰণে বনাব লৈছোঁ। মায়ে বাৰু পিঠা চিঠা বনালে। আহিছোঁ মাহঁতৰ ঘৰতে ভোজ খাম, মাহঁতৰ ঘৰতে ইয়াতে খানা খাম আৰু। তাৰপিছত এতিয়া নাৰিকল লাডু বনাইছোঁ। বনোৱাৰ পিছতে আৰু নিমকি বনাবলৈ আছে, মই নিমকি বনাম, তাৰপিছতে হৈ যাব আৰু আমাৰ ওচৰত আয়োজন চলিছে আৰু সেইবিলাক আপোনালোকক দেখাই থাকিম বাৰু। আৰু ঠিক আছে, আকৌ অলপ পিছত লগ পাই আছোঁ। তাৰপিছতে আমাৰ মাঘৰ বিহু উৰুকাৰ ভোজৰ আয়োজন চলি গ'ল। সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টত কাম কৰিবলৈ লাগি গ'ল। মই তেনেকৈ একো কৰিব পৰা নাই, কিয়নো মই মোৰ বেটাক চাবলগীয়া হৈছে। মোৰ মানুহজনেও খানা বনোৱাত লাগিছে আৰু তেওঁ হাঁহ মাংস বনাইছে। ওচৰৰ দাদা মাছ ফ্ৰাই কৰি আছে। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। দুইজনে কামত ব্যস্ত হ'ব নোৱাৰোঁ, এজনেতো আমাৰ বেটাক চাব লাগিব। সেইকাৰণে মানুহজনে মাংস বনাব এতিয়া। এনেধৰণে আমি মিলি সকলোৱে ভোজ খালোঁ। খুব ভাল লাগিলে। যোৱা বছৰৰ ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ। আৰু এই ভোজটোত আমাৰ বেটাই খুব ফূৰ্তি কৰে, খুব ভাল পায়। তেওঁ ইফালৰ পৰা সিফালে ইমানেই দৌৰি ফুৰিছে, ইমানেই ফূৰ্তি পাইছে। সকলোখিনি সি যে এনজয় কৰিছে, সেইটো কাৰণে খুব ভাল লাগিছে। তাক যে দেখাব পাৰিছোঁ, সেইটোৱে খুব ভাল লাগিছে। দেখুৱালোঁ ওচৰৰ আমাৰ ডক্টৰ শংকৰজী পৰাশৰ মাক হয়। আৰু মাহঁতে নাচিছেও, কি নাচিছে তেওঁলোকে জানে, পূৰা বিহু নাচিছে। ইছ ৰাম, আমাৰ বেটাও নাচিছে, ময়ো এপাক নাচিলোঁ। আমি সকলোৱে নাচিলোঁ বাৰু মিলি। তাৰপিছত গানটোতো দিব নোৱাৰোঁ ন, কপিৰাইট আহি যাব। তাৰপিছতে আমি এই বছৰ আকৌ খেল খেলিলোঁ, লটাৰী খেল খেলিলোঁ। আৰু খেলত আমি পালোঁ নে নাপালোঁ সেয়া আপোনালোকক দেখাম। চাইপ্ৰিয়া কি কৰিছা? আচ্ছা, হয় নেকি? আজি লটাৰী খেলাবাই ঠিক আছে। পাবা নাই বাৰু? পোৱাটো পাবা নাই বাৰু? যিয়ে নহওক পোৱাটো পাবই লাগিব ন। ঠিক আছে। এখন আমাৰ আগতীয়াকে আমি নিজে আগতীয়াকে চব কৰি লৈছোঁ। এইটো পৰিব, এইটো যে পৰিব। এইটো এটা উৎপতীয়া, চাওঁ উৎপতীয়াটো চাওঁ, অকণমান ভিডিঅ' কৰি থওঁ, চাওঁ উৎপতীয়াটো। এইটো এটা উৎপতীয়া, এইটো এটাতো আমাৰতো আছে লগত, এইটো এটা উৎপতীয়া। আণ্টি কিবা এটা কৈ দিয়ক, এতিয়া কওক। ভাল লাগিছে। এয়া আমাৰ এইবিলাক চব ওচৰ এয়া আমাৰ কমেডিয়ান কিন্তু দেই, আমাৰ ওচৰৰ। আমাৰ এতিয়া লটাৰী খেল ষ্টাৰ্ট হ'ব। এনজয় কৰিব, সকলোখিনি দেখাই গৈ থাকিম। ঠিক আছে, বলক। এতিয়া 19 নম্বৰটো আহি আছে। ভাঙি দিব লাগিব। 19 নম্বৰ আছে, সবে গৈ পেলাই আজি বাছ 306 বিম্বাৰটো আছে কাৰ?
বাচন হ'ব লাগে কথা এটা টানাংগে যোৱা টানিবা আহা এটা এটা টানাংগে যোৱা তাৰপিছত আহিলে আমাৰ 17 প্ৰাইজ লাখ চাবোন ইয়াৰ পৰা এটা এটা টিকট লাখ চাবোন নে 17 প্ৰাইজ মিক্স কৰ 20 ইয়াৰ পৰা টিকট এটা না 18 চকলেট এইটো ইয়াৰ পৰা এটা 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 দি দে বাইদেউ দি দে এইটো 18 নম্বৰ প্ৰাইজ ডেইৰী মিল্ক চকলেট কোনে ফাৰ্ষ্ট ডিজিট 30 আকৌ এইটো ইয়াৰ পৰা এটা উঠোৱা এটা তাৰপা উঠোৱা এটা নাহিলে দেখোন মোজাটো পিন্ধি আছে আৰু এটা দি দে থৈ দিয়া আৰু এটা 30 আহি গ'ল 8 308 ৰুদ্ৰাংশ আৰু ই চবতকে ভাল সেইটো অৰ্ডাৰ লৈ গৈছিলে নেক্সট বুঢ়া ল'ৰাটো উঠাব এই বুঢ়া কেঁচাতে উঠাব আৰু এনেধৰণে আমাৰ লটাৰী খেলখন হৈ গ'ল খুব ভাল লাগিলে লটাৰী খেলখনত আৰু বেছিকৈ ভাল লাগিলে আমাৰ বেটাই যিটো বস্তু চবতকৈ ভাল পায় চকলেট আৰু সেই চকলেটটো লৈও আছিলে চায়ো আছিলে সুধিও আছিলে মা এই চকলেটটো কিহৰ কাৰণে আনিছে মই কৈছোঁ তেতিয়া খেল হ'ব খেলৰ বাবে আনিছে আৰু সঁচাকৈ দেই বেটাই নিজেই টিকেট টানিছে আৰু সি তাৰ নিজৰ যিটো মানে ভাল পায় সেই চকলেটটোৱে আনিছে সি ইমানেই ফূৰ্তি পাইছে আপোনালোকে নিশ্চয় দেখা পালে ভিডিঅ'টোত তাৰপিছতে সি আৰু পালে আৰু এটা প্ৰাইজ পালে সি ৰিফাইন আধা লিটাৰ আৰু চানা পেকেট এটা পালে আৰু মোৰ মায়েও পালে মই আৰু মোৰ এওঁ নাপালোঁ আমি দুটাই নাপালোঁ আৰু বাকী সেয়াই সকলোবিলাকে এনেকৈ পাইছে আৰু খুব ভাল লাগিলে এইবাৰ এই খেলখন হোৱাৰ বাবে আমি এনেকৈ এতিয়া প্ৰত্যেক বছৰে এনেকৈ কিবা কিবি নহয় খেল খেলি যাম ভাল লাগে এনেকৈ খেল খেলিলে আমি পাওঁ নাপাওঁ সেইটো দৰকাৰ নহয় কিন্তু মানে ভাল লাগে এটা ফূৰ্তি এটা হয় মানে খেলি ভাল লাগিলে এয়াই আপোনালোকে দেখিলে আৰু এই উৎসৱটো খুব ভাল লাগে নহয় জানো বাৰু ভোগৰ উৎসৱ হয় সেইকাৰণে বেছি ভাল লাগে সকলোৱে মিলি মেলি এসাঁজ খালেই মানে খুব ভাল লাগে নহয় জানো বাৰু ঠিক আছে এয়া চব আপোনালোকে দেখা পাই কৈ আছে সকলোৱে টানিছে আকৌ দেই টিকেট প্ৰাইজ নম্বৰ 8 আলু 4 ইয়াৰ পৰা লাগে 40 সেইটো খোলা 407 ৰা অ নহয় ৰব 407 মুমলি আজি মুমলি পায়ে আছে মুমলি সা কাইলে খানা মুমলি কাইলে ৰাতিপুৱা আলু পিটিকা এয়া আমি উৰুকাৰ ভোজ ভাত খাই আমাৰ পিছদিনাখন ৰাতিপুৱা এয়া মেজি জ্বলাইছে দেউতাকে যে মেজি এনেকৈ চাৰিওফালে ঘূৰি জ্বলাইছে চাব দেই তাকো চাবলৈ লাগে মানে দেউতাকে বাৰে প্ৰতি মানা কৈছে তুমি নাহিবা তথাপিতো সি যাব গৈ পেলাই কি হ'ল চাওকচোন পৰিছে তথাপিতো মানে একো কথাই নুশুনে মানে এয়া দেউতাকৰ লগত তেওঁহে মেজি জ্বলাইছে এয়া সৰু সুৰা এনেই নিয়মটো কৰিছে বেটাৰ কাৰণেই কৰিছে আৰু এয়া মেজি জ্বলোৱালে আমাৰ ৰ'দেই ওলালকৈ দেৰি হৈ গ'লে চব জুইৰ লগতো খেল কৰিছে দেখিছে তাৰপিছতে মায়ে এয়া সেৱা কৰিছে সকলোৱে আমি মেজিৰ সেৱা ল'লোঁ তাৰপিছতে আমি মেজি সেৱা কৰি এয়া বিহুৰ পিঠা পনাৰে একাপ মেজি জুইৰ ওচৰতে চাহ খালোঁ এয়া এই বেটাই দেখিছে বেটাৰহে ফূৰ্তি মানে তেওঁ নাচি বাগি ক'ব হৈ আছে গান লগাই থৈছোঁ সেইকাৰণে তেওঁ নাচি আছে পূৰা ফূৰ্তি কৰিছে আৰু এটা চুমা খাই দিয়া আইতাকক চুমা খাইছে চোৱা আৰু কেনেকৈ দেউতাকো খাবা ককলিটো তাৰপিছত আমি এয়া ওচৰৰে মাছৰ হাতৰ নামঘৰলৈ বুলি সেৱা এভাগি ল'বলৈ গ'লোঁ যাতে বছৰটো সকলোৰে ভালে ভালে যায় তেওঁ যাতে সকলোকে মংগল কৰক একো অপায় অমংগল নহয় সকলো ভালেই থাকক সেয়াই তেওঁৰ ওচৰত গৈ আশীষ ল'লোঁগৈ এনেধৰণে আমি ভোগালী বিহুটো বিদায় দিলোঁ খুব ভাল লাগে ভোগালী বিহুটো নহয়নে বাৰু এয়া চব নামঘৰলৈ গ'লে আমাৰ বেটাই এইখিনি জেগা পায় যে সি খেলি ঘূৰি ফুৰি খুব ভাল পায় আৰু নামঘৰৰ পৰা আহিব নিবিচাৰে ঠিক আছে আজিলৈ আহিছোঁ বাই বাই